নমস্কাৰ সকলোকে টাইমছ গুৱাহাটীলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই পুলকনাথ নিৰ্বাচন চমুচাপি অহাৰ লগে লগে আঁচনিৰ ওপৰত অধিক গুৰুত্ব দিছে বিজেপি চৰকাৰখনে এতিয়াৰ পৰা জিয়ৰিক বিয়া দিবলৈ চিন্তা কৰাৰ কোনো কাৰণ নাই মাত্ৰ 121 টকা জৰিমনা দিলেই বিয়াৰ সময়ত লাভ কৰিব 27 লাখ টকা পৰ্যন্ত এলআইচিয়ে আৰম্ভ কৰিছে এই নতুন পলিচিটো যাৰ নাম ৰখা হৈছে কন্যাদান যোজনা দেশৰ চৰকাৰী আৰু আটাইতকৈ ডাঙৰ বীমা প্ৰতিষ্ঠান এলআইচিয়ে 65 বছৰীয়া হ'ল আৰু এতিয়া 1 ছেপ্টেম্বৰ 1956 তে কেন্দ্ৰীয় চৰকাৰে পাই 5 কোটি টকা বিনিয়োগ কৰি এই প্ৰতিষ্ঠানটো আৰম্ভ কৰিছিল আৰু এতিয়া এই শুভক্ষণতে এলআইচিয়ে আৰম্ভ কৰিছে এই নতুন পলিচিটি আপুনি কন্যাৰ বিবাহক লৈ এটা চিন্তা কৰাৰ কোনো ধৰণৰ কাৰণ নাই এতিয়াৰ পৰা এলআইচিয়ে এই কন্যাদান যোজনাৰ জৰিয়তে প্ৰতিদিনে 121 টকাৰ যদি হিচাপে মাহে জমা ৰাখে তেনেহলে 3600 টকা প্ৰিমিয়াম দিব লাগিব প্ৰতি মাহে অন্তৰ্ভুক্ত হ'ব এই আঁচনিখনৰ অধীনত আঁচনিৰ অধীনত ইয়াতকৈ অধিক প্ৰিমিয়াম দিব পাৰিব আপুনিও আঁচনিৰ অধীনত প্ৰতিদিনে আপুনি 121 টকা অৰ্থাৎ মাহিলি 3600 টকা প্ৰিমিয়াম জমা দিলে প্ৰতি বছৰত অৰ্থাৎ 25 বছৰ মূৰত লাভ কৰিব 27 লাখ টকা পৰ্যন্ত এই পৰ্যন্ত অন্তৰ্ভুক্ত হ'ব ছোৱালীগৰাকীৰ মৃত্যুক যদি সাৱধি লয় তেন্তে পৰিলে দিব লাগিব প্ৰিমিয়াম আৰু প্ৰতি বছৰে 1 লাখ টকাকৈ উলুটাকৈ লাভ কৰিব তেওঁলোকে সেইদৰে প্ৰতি বছৰ 25 বছৰ সম্পূৰ্ণ হোৱাৰ পিছতেই পলিচিৰ নমিনিয়ে 27 লাখ টকা লাভ কৰিব এই আঁচনিৰ সকলোকে সামৰি লৈছে কি অৰ্হতা লাগিব ইয়াৰ বিষয়ে জানো আহক পলিচি কৰোতাজনৰ ন্যূনতম বয়স 30 বছৰ আৰু কন্যাৰ বয়স এবছৰ হ'ব লাগিব এই পলিচিটো হৈছে 25 বছৰৰ বাবে কিন্তু প্ৰিমিয়াম 22 বছৰলৈহে তেওঁলোকে দিব লাগিব বাকি 3 বছৰ দিয়াৰ কোনো প্ৰয়োজনীয়তা নাই আজি এলআইচি কাৰ্যালয়লৈ গৈ এই বিষয়ত অধিক জানিব পাৰিব ভাৰত চৰকাৰ চীনা মোবাইল এপৰ বিৰুদ্ধে পুনৰ আৰম্ভ কৰিছিল ডিজিটেল ষ্ট্ৰাইক এই ষ্ট্ৰাইকৰ অনুযায়ী এতিয়া ভাৰতত নিষিদ্ধ হ'ল যুৱ প্ৰজন্মৰ মাজত অতিকৈ জনপ্ৰিয় গেমিং এপ পাবজিকে ধৰি 118টা অন্য এপো ইলেক্ট্ৰনিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে ধাৰা 69 অনুযায়ী এনে 118টা মোবাইল এপৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে ইতিমধ্যে মন্ত্ৰালয়ে কৈছে যে বহু অভিযোগৰ পৰিপ্ৰেক্ষিতত এই এপসমূহৰ বিৰুদ্ধে এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু এই এপসমূহ ভাৰতৰ নিৰাপত্তাৰ ক্ষেত্ৰতো ভাবুকি আছিল গতিকে কম সময়ৰ ভিতৰতে আপোনাৰ মোবাইলত চলা বন্ধ হৈ যাব এই পাবজি মোবাইল গেমটো কৰোনা সময়ৰ কালত গ্ৰাহকসকলে যি লোন লৈছিল তাৰ ইএমআই দিয়াৰ সময়সীমা 31 আগষ্টলৈকে অন্ত পৰিছে ষ্টেট বেংক তথা পাঞ্জাব নেচনেল বেংকে এই সপ্তাহত এই সন্দৰ্ভত ঘোষণা কৰিব পাৰে বেংকিং সেক্টৰে এই সময়সীমা আৰু বঢ়াব নে নাই সেয়া এতিয়াও জনা হোৱা কিন্তু নাই ইএমআই এতিয়া পৰ্যন্ত বন্ধ হৈ আছে আজিলৈ আছিল এইখিনি বাতৰি সবিশেষ জানিবলৈ টাইমছ গুৱাহাটী লগ ইন কৰক